নমস্কাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ফ'ৰ্থ গ্ৰেড ইণ্টাৰভিউৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব বিচাৰিছোঁ গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব নিশ্চয় সকলোৱে জ্ঞাত যে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ফ'ৰ্থ গ্ৰেডৰ মৌখিক পৰীক্ষা এতিয়া শেষ হোৱা নাই গতিকে মৌখিক পৰীক্ষা হ'বলৈ গৈ আছে গতিকে মৌখিক পৰীক্ষাৰ আগত গুৰুত্বপূৰ্ণ পইণ্ট মনত ৰাখিবলগীয়া পইণ্ট সেই পইণ্টকেইটা আপোনালোকৰ মাজলৈ পুনৰ উনুকিয়াই দিবলৈ চেষ্টা কৰিছোঁ গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব যদি এতিয়ালৈকে আমাৰ ফ'ৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ সম্বন্ধত যদি ভিডিঅ'খিনি চোৱা নিশ্চয় ভিডিঅ'ৰ ডেছক্ৰিপশ্যন লিংক আছে সেই লিংকত গৈ আপুনি সেই ভিডিঅ'খিনি সবিশেষ তথ্য চাব পাৰিব এতিয়া ইণ্টাৰভিউ সময় যাতে কি কথা ফ'ল' কৰিব লাগিব সেই ফ'ল'খিনি মই সমগ্ৰ ডিটেইলছ দিব বিচাৰিছোঁ গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব এতিয়া প্ৰথমে নিশ্চয় দেখিবলৈ পাইছে মই আৰম্ভ কৰিব বিচাৰিছোঁ ভিডিঅ'টো গতিকে মনোযোগ দি চাব গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব প্ৰথমে নিশ্চয় দেখিবলৈ পাইছে কেনেকৈ ভিতৰত সোমাই যাব এই প্ৰশ্নটো কোনোবাই ভাবিব এইটো কমন প্ৰশ্ন কি ডাঙৰ কথা আমি সোমাই যাব পাৰিম এইটো কিবা প্ৰশ্ন উত্তৰ দিবলগীয়া হ'ল নেকি গতিকে ইয়াৰ ওপৰত কিছুমান পইণ্ট আছে এই পইণ্টখিনি মনত ৰাখিব লাগিব কাৰণ সকলোৰে ক্ষেত্ৰত ইণ্টাৰভিউ অলপ বেলেগ বেলেগ ধৰণৰ হ'ব গতিকে কিখিনি কথা মনত ৰাখিব লাগিব এইটো যে ইনফৰমেশ্যন দিব বিচাৰিছোঁ মন দি শুনিব এতিয়া ইয়াতে কি কৈছে প্ৰথমে কৈছে কেনেকৈ ভিতৰত সোমাই যাব লাগিব সেইটো মনত ৰাখিবলগীয়া পইণ্ট এতিয়া চাব আমি নিশ্চয় ইণ্টাৰভিউ দিবলৈ কি পিন্ধি যাম কিছুমানে চেণ্ডেল পিন্ধি যাব কিছুমানে জোতা পিন্ধি যাব ইত্যাদি সেইখিনি পিন্ধি যাব কিন্তু সেইখিনি পিন্ধাটো কোনো ভুল নহয় সেইটো ক'বলৈ বিচৰা নাই সেইটো ভুল হৈছে কোনো ভুল নহয় সেইখিনি পিন্ধি যাবই লাগিব আপুনি কিন্তু কিছুমান ৰুমত কি হ'ব যেতিয়া ইণ্টাৰভিউ মাতিব ইণ্টাৰভিউ মতাৰ লগে লগে আপুনিতো চবেই জোতা মোজা পিন্ধি যাব বা চেণ্ডেল পিন্ধি যাব যি পিন্ধি যায় সেইটো পিন্ধি যাব পাৰিব ইনষ্ট্ৰাকশ্যন সেইখিনি উল্লেখ কৰা থাকিব ইনষ্ট্ৰাকশ্যন ফ'ল' কৰিব লাগিব কিন্তু এইখিনিতে এটা কথা জনাই থওঁ কিছু ইনষ্ট্ৰাকশ্যনৰ মতে হ'লেও কিছুমান ৰুমত সেইটো কিছুমানে মাইনৰিটি নাথাকিব পাৰে বা সেইটো পিন্ধি যাবলৈ নিদিব পাৰে অৰ্থাৎ জোতা চেণ্ডেল পিন্ধি যাবলৈ নিদিবও পাৰে কিছুমান ৰুমত এতিয়া কেনেকৈ গম পাব যদি জোতা চেণ্ডেল পিন্ধি যাবলৈ দিয়ে নিদিয়ে সেইবাবে কি কৰিব লাগিব আপুনি ইণ্টাৰভিউ যেতিয়া আপুনি সোমাবলৈ আৰম্ভ কৰিব আপোনাৰ যেতিয়া ইণ্টাৰভিউ পাল আহিব পাল পোৱাৰ লগে লগে আপুনি চাব লাগিব ক'ত যে দৰ্জাখনত বা হওক সেই ইণ্টাৰভিউ কাষৰ ৰুমৰ ৱালখনত কিবা লিখা আছে যে এই ভিতৰলৈ সোমাই যাওঁতে জোতা মোজা পিন্ধি নাহিব বা চেণ্ডেল পিন্ধি নাহিব তেনেদৰে কিবা উল্লেখ কৰা আছে নেকি সেই ওপৰত গুৰুত্ব দিব লাগিব গতিকে সেই মনত ৰাখিবলগীয়া পইণ্ট কেনেকৈ ভিতৰত সোমাই যাব গতিকে মনোযোগ দি শুনিব পইণ্ট এইখিনিতে কাৰণ বহুতো ভিউৱাৰ্ছে কি কৰে অলপ খেলি মেলি কৰে কোনডোখৰতে কেনেকৈ ভিতৰত সোমাই যাব বুলি কওঁতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰে কাৰণ ভিতৰত সোমাই যদি কোনো ডাঙৰ কথা নহয় কিন্তু ডাঙৰ কথা হ'লে আপুনি মনত ৰাখিব লাগিব কোনটো যিটো আপুনি ৰুমৰ ইণ্টাৰভিউ ৰুমত সোমাই যাব সেই ৰুমত আপোনালোকৰ সন্দৰ্ভত কিবা ডাঙৰ ফলক মৰা আছে নিজে ইণ্টাৰভিউ ৰুমত এইটো বস্তু লৈ নাযাব বা এইটো বস্তু লৈ যাব বা জোতা চেণ্ডেল সোমাব নোৱাৰিব তেনেদৰে কিবা মেনশ্যন কৰা আছে সেইবোৰ গুৰুত্ব দিব লাগিব যদি আপুনি বাই চান্স সেইবোৰ গুৰুত্ব নিদিয়াকৈ যদি পোনপটীয়াকৈ আপোনাৰ নিজৰ পচন্দৰ ভিতৰলৈ সোমাই যাব মতাৰ লগে লগে কিন্তু সেইটো আপুনি পিছত ইণ্টাৰভিউ কেইটা চিলেকশ্যন নহয় কাৰণ আপুনি প্ৰথম ইনষ্ট্ৰাকশ্যনে ফ'ল' কৰা নাই বা সেইটো গুৰুত্ব দিয়া নাই সেই পইণ্ট হ'ল গতিকে আপুনি জোতা চেণ্ডেল পিন্ধি যোৱাৰ আগতে বা পিন্ধি যোৱা নোযোৱা সেইটো গুৰুত্বপূৰ্ণ নহয় যদি ইণ্টাৰভিউ ৰুমত যদি আপোনাৰ ফলক মৰা থাকে যে বা নটিছ মৰা থাকে যে জোতা চেণ্ডেল পিন্ধি যাব নোৱাৰিব ইত্যাদি সেইখিনি কথা উল্লেখ থাকে তেতিয়া আপুনি সেই জোতা চেণ্ডেল কেতিয়াও পিন্ধি নাযাব গতিকে প্ৰথম পইণ্ট হ'ল কেনেকৈ ভিতৰত সোমাই যাব লাগিব সদায় আপুনি দৰ্জাখন নক কৰি বা হওক আপুনি নিজৰ সম্ভাষণ জনাব লাগিব যে মই ভিতৰলৈ সোমাব পৰা নাই বা মে আই কামিং তেনেদৰে ক'ব লাগিব অলপ ষ্টেণ্ডাৰ্ড গতে কিন্তু এটা কথা মনত ৰাখিব কেতিয়াও আপোনালোকে বেছি ইংৰাজী আৰু বেছি অসমীয়া মিক্স কৰিব নালাগে পৰাপক্ষত আপুনি যিমান পাৰে যদি ইংৰাজী জানে ইংৰাজীত ক'ব যদি অসমীয়া জানে অসমীয়া ব্যৱহাৰ কৰিব কিন্তু পৰাপক্ষত আপুনি কেতিয়াও খিচিৰি অসমীয়া ইংৰাজী কেতিয়াও ক'বলৈ নাযাব কাৰণ সেইখিনি আপোনাৰ মাইনাছ পইণ্ট লাগিব পাৰে প্ৰথম পইণ্ট এইখিনিতে আছিল গতিকে ভিতৰত সোমাই যোৱাৰ নিশ্চয় বুজি পালে আপুনি কোনকেইটা পইণ্টত বেছি গুৰুত্ব দিব লাগে আৰু আনৰ কথা কেতিয়াও নুশুনিব ইণ্টাৰভিউ দিবলৈ যাওঁতে সেইখিনি আমি লাহে লাহে আলোচনা কৰিম গতিকে পোনপটীয়াকৈ চাবলৈ গ'লে এজন কেণ্ডিডেট আপুনি প্ৰথমে সোমাই যদি কি চাব লাগিব সদায় আপুনি বাউণ্ডাৰীটো যে চাব লাগিব কিবা ফলক মৰা আছে নি বা নটিছ কিবা মেনশ্যন কৰা আছে নি সেইটো গুৰুত্ব দিব লাগিব পইণ্ট সেইটো আৰম্ভ কৰিব বিচাৰিছোঁ দ্বিতীয়টো পইণ্ট এতিয়া দুই নম্বৰ পইণ্ট সোমাই গৈ কি কৰিব এতিয়া মনোযোগ দিবলগীয়া পইণ্ট এইখিনিতে সোমাই গৈ কি কৰিব বুলি কোৱাৰ লগে লগে কোনো ডাঙৰ কথা নহয় চাবলৈ গ'লে কিন্তু ডাঙৰ কথা এইখিনিতে বহুত সোমাই থাকে আমি কি কৰোঁ এজন কেণ্ডিডেট যেতিয়া নাম মাতি দিয়াৰ লগে লগে সেই কেণ্ডিডেট ভিতৰত যায় ভিতৰত গৈ তেওঁলোকে কিছুমান নিজে কৰিবলগীয়া কিছুমান এক্টিভিটি কৰি দেখাব লাগিব কাৰণ আপোনাৰ লাখত এনেকুৱা পৰিব কিছুমান 4-5জনে কেতিয়াবা কি হ'ব ইণ্টাৰভিউৰ সন্মুখত বহি থাকিব বহি দিয়াৰ লগে লগে আপুনি যদি ইণ্টাৰভিউজনৰ মুখত পৰিব পোৱাৰ লগে লগে তেখেতলোকে আপোনাক জুখি চাব পাৰে যে তেখেতলোকে কোনো মুখে নামাতিব পাৰে বা তেখেতলোকে নিজৰ কামত নিজে ব্যস্ত হৈ থাকিব পাৰে গতিকে আপুনি কি কৰিব লাগিব সোমাই গৈ আপুনি কেতিয়াও মনে মনে থাকিব নালাগিব আপুনি নিজে কথা ক'ব লাগিব কি যে গুড মৰ্ণিং যদি হয় ৰাতিপুৱা যদি হয় গুড মৰ্ণিং তেনেদৰে যদি গুড আফটাৰনুন গুড ইভিনিং তেনেদৰে যিখিনি আছে সেই মেইনটেইনখিনি আপুনি নিজে বজাই ৰাখিব লাগিব অক্ষুণ্ণ ৰাখিব লাগিব মুঠতে আপুনি কি দেখাব লাগিব এক্টিভেট হৈ দেখাব লাগিব নিজকে এক্টিভেট হৈ দেখাব লাগিব কিয় এক্টিভেট হৈ দেখাব লাগিব তেখেতলোকে মনোযোগ দিব যে সেই কেণ্ডিডেটজন কিমান গুৰুত্বপূৰ্ণ বা তেখেতলোকে কিমান ইনষ্ট্ৰাকশ্যন ফ'ল' কৰিছে বা তেখেতলোকে নিশ্চয় তলে সেইখিনি চাব পাৰে গতিকে সেইখিনি গুৰুত্ব দিব লাগিব তেতিয়া আপুনি ছাকচেছফুল জব লাভ কৰিবলৈ সক্ষম হ'ব প্ৰথম পইণ্ট কি মনত ৰাখিবলগীয়া পইণ্ট হ'ল আপুনি প্ৰথম ইন্ট্ৰডাকশ্যন দিব লাগিব সোমাই যদি কি ইন্ট্ৰডাকশ্যন দিব লাগিব কোনো বেলেগ ইন্ট্ৰডাকশ্যন নহয় আপুনি কি কৰিব লাগিব যে মই সোমাব পাৰোঁ নে সেইখিনি দিব লাগিব তাৰপিছত আপুনি যদি মৰ্ণিং টাইমত হয় গুড মৰ্ণিং বা ইভিনিং হ'লে ইভিনিং তেনেকৈ যিখিনি চিষ্টেম আছে চিষ্টেমতে সকলো টাইমৰ ওপৰত ডিপেণ্ড কৰি ক'ব লাগিব সেইখিনি হৈছে পইণ্ট আৰু এই পইণ্টটো মনত ৰাখিবলগীয়া পইণ্ট এইটোৱে কাৰণ ধৰক
এজন ইণ্টাৰভিউয়াৰে আপোনাক 24 ঘণ্টা আপোনাক প্ৰশ্ন নুসুধাকৈ আপুনি মাতি পেলাই তেখেতলোকে থৈ দিবলৈ আছে গতিকে সেইখিনি কথা আপুনি মেইনটেইন কৰি ৰাখিব আৰু যেতিয়া আপুনি যেতিয়া সোমাই যাব আপুনি কেতিয়াও চালে বেৰে ইফালে সিফালে কেতিয়াও চাই নাথাকিব পোনপটীয়াকৈ সেই ইণ্টাৰভিউয়াৰজনক চাব নিজকে বেলেঞ্চটো বজাই ৰাখিব যে কেনেকৈ বহি থাকিব লাগে বা কেনেকৈ থিয় হৈ থাকিব লাগে সন্মুখত তেনেদৰে থিয় হৈ থাকিব লাগিব মনোযোগ দি শুনিব কেতিয়া আপুনি 3-4 বছৰ কেঁচুৱাৰ নিচিনাকৈ কেতিয়া আপুনি ঘূৰাই পকাই ইফালে সিফালে চাই নাথাকিব কোনোবাই কাণ খুচৰিব কোনোবাই চুলি ফুনিয়াব সেইবোৰ কাম কেতিয়াও নকৰিব বা আপুনি হাত দুখন মুঠতে পোনপটীয়াকৈ পোনে থিয় হৈ খাৰা হৈ ইণ্টাৰভিউৰ সন্মুখত থিয় হৈ থাকিব লাগিব সেইখিনি মনোযোগ দি শুনিব কাৰণ এইখিনি পইণ্ট আপোনাক কোনো প্ৰব্লেমত নেপেলায় এতিয়া 3 নম্বৰ প্ৰশ্ন লৈছো ইয়াৰ মনোযোগ দি শুনিব এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন নিজে বহিব নেকি এটা মনৰ ৰাখিবলগীয়া পইণ্ট আমি কি কৰো যেতিয়া আমি নিজৰ ঘৰৰ ভিতৰত সোমাই আহোঁ ঘৰৰ ভিতৰত সোমাৰ লগে লগে আমি নিজৰ মনৰ পছন্দত য'ত বহিব পাৰোঁ বা আমি নিজৰ বিছনাত হওক বা নিজৰ টেবুলত হওক বা নিজৰ ডাইনিঙতে হওক য'ত বহিব পাৰে কিন্তু ইণ্টাৰভিউ ক্ষেত্ৰত সেইটো কাম কেতিয়াও নকৰিব কিয় নকৰিব কাৰণ আপুনি এজন এজ এ কেণ্ডিডেটে কি কৰিবলৈ গৈছে এটা জবৰ কাৰণে ইণ্টাৰভিউ দিবলৈ গৈছে গতিকে আপুনি কি কৰিব লাগিব এজন অফিচিয়েল টাইপত যাব লাগিব আপুনি বহিব লাগিব কাৰ যোগেদি তেখেতলোকে পাৰমিশ্যন দিলেহে বহিব লাগিব মনোযোগ দি শুনিব কাৰণ এইখিনি কথা আপুনি কোনেও কৰা নাই খুব কম পৰিমাণে নিশ্চয় জানে কাৰণ নিজে বহিবনে সেইটো গুৰুত্বপূৰ্ণ পইণ্ট কিয় মই প্ৰশ্নটো সুধিছোঁ কাৰণ কি কৰিব কিছুমান কেণ্ডিডেটে পাহৰি পেলাই কি কৰিব তেওঁলোকে যেতিয়া সোমাই গৈ উঠপ কৰিব ছাৰ মই বহিব পাৰোঁনে সেই তেনেকুৱা প্ৰশ্ন কেতিয়াও নুসুধিব কাৰণ তেখেতলোকে আপোনাক বহিবলৈ অলৰেডি ক'বই তেখেতলোকে কি জুখি চাব যে ইণ্টাৰভিউজনে কি জুখি চাব সেই কেণ্ডিডেটজন কেনেকুৱা প্ৰকৃতি তেওঁলোকে কি কৰে তেওঁলোকে কাৰ অনুমতি লৈ কাৰ আদেশ লৈ কামখিনি কৰিব পাৰে সেইখিনি জুখি চাব যেতিয়া আপুনি পোনপটীয়াকৈ কি কৰিব পোনপটীয়াকৈ সেইখিনি কথা নিজে কেতিয়াও ক'বলৈ নাযাব যে আপুনি ক'ব নালাগিব বহিব পাৰোঁনে ছাৰ বহিব পাৰোঁনে তেনেদৰে ছাৰ মই চিটত আপোনাৰ বহিব পাৰোঁনে তেনেদৰে ইত্যাদি সেইখিনি কথা কেতিয়াও নক'ব কাৰণ কিয় নক'ব কাৰণ ইণ্টাৰভিউজনে বহুত ফালৰ পৰা আপোনাক তথ্য পাতি লৈ আপোনাক জুখি চাব তেওঁ আপোনাক কি কৰিব কিছুমান এনেকুৱা ভাগত পৰি যাবলৈ আছে ভাগ্যত আপোনাৰ থিয় হৈ কমপ্লিট আধা প্ৰশ্ন সুধি পেলাব পাৰে গতিকে সেইবাবে আপুনি কি কৰিব কেতিয়া আপুনি বহিবলৈ চেষ্টা কৰিব নালাগে পৰাপক্ষত যদি কয় তেখেতলোকে ঠিক আছে বহা বুলি কোৱাৰ লগে লগে আপুনি নিৰ্দিষ্ট সিস্টেমৰ যোগে আপুনি বহিব লাগে বহি পেলাই আপুনি এটা কথা মনত ৰাখিব বহাৰ লগে লগে চকীখন আপুনি কেতিয়াও নিহিলাব চকীখন যি পইণ্টত থাকে সেই পইণ্টতে বহিব লাগে বহুতে কেতিয়াও আপুনি বেকা বেকি কৰি কেতিয়াও একদম বিভিন্ন ধৰণৰ ষ্টাইলত নবহিব পোনপটীয়াকৈ আপুনি মেৰুদণ্ড পোন কৰি বহিবলৈ চেষ্টা কৰিব তেতিয়া আপুনি কি হয় কোনো প্ৰব্লেমত নপৰে বহুতে সদায় মনত ৰাখিব আৰু এটা কথা জনাই থৈ এইখিনিতে আপোনালোকৰ ইণ্টাৰভিউৰ মাজত চিচি কেমেৰা থাকিবই প্ৰায়ভাগ চিচি কেমেৰা থাকিব বুলি গম পোৱা গৈছে বা জানিছোঁ সেইটো চিষ্টেমত আছেই যিহেতু চিচি কেমেৰা থকাৰ লগে লগে আপোনাক সেইখিনি ৰিটাৰ্ণ তেখেতলোকে ৰিভলিউচনৰ যোগেদি তেখেতলোকে পুনৰ চেক কৰিব পাৰে গতিকে সেইখিনি কথা মনত ৰাখিব কিছুমান আমি ইণ্টাৰভিউ দি থাকোঁতে সেইখিনি CCTV কেমেৰা ধৰা পেলাই থাকিব পাৰে গতিকে সেইখিনি কথা আপুনি মনত ৰাখিব লাগিব কাৰণ সেইটো সময়ত ভিডিঅ'গ্ৰাফি চলি থাকিব পাৰে আমি নাজানো গতিকে সেইখিনি মনত ৰাখিবলগীয়া পইণ্ট হ'ল যে বহিবলৈ যাওঁতে কি ক'ব লাগিব বহুতে আপুনি কেতিয়াও মুখে মাতিব নালাগে আপোনাক যদি 3 মিনিট থিয় হৈ থাকিবলৈ দিছে থিয় হৈ থাকিব লাগিব মুখৰ আগত লাগিলে আপুনি 3খন চকী পৰি থওক আপুনি কেতিয়াও সেই চকী এখন লৈ বহিব নালাগিব বা বহিবলৈ চেষ্টা নকৰিব কেতিয়ালৈকে চেষ্টা নকৰিব যেতিয়ালৈকে আপোনাক পেনেলজনে বা যেতিয়ালৈকে যিজনে আপোনাৰ অফিচাৰ পৰিব অফিচাৰজনে তেতিয়া আপোনালোকক নকয় যে আপুনি বহিব পাৰে বা বহক তেনেদৰে আপোনাৰ যেতিয়ালৈকে নকয় তেতিয়া আপুনি কেতিয়াও নবহিব ভৱিষ্যতে এইখিনি ভুল কেতিয়াও নকৰিব এইটো আছিল 3 নম্বৰ পইণ্ট এতিয়া 4 নম্বৰ পইণ্টত আহিছোঁ খুব গুৰুত্বপূৰ্ণ পইণ্ট একেবাৰে শেষৰটো পইণ্ট কিছুমান প্ৰশ্ন উত্তৰ মুখস্থ কৰি নিব লাগে নেকি এতিয়া এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে অবান্তৰ প্ৰশ্ন উত্তৰ মনত ৰাখিবলগীয়া পইণ্ট ইয়াত মনত ৰাখিবলগীয়া পইণ্ট গুৰুত্বপূৰ্ণ হ'ল যে কিছুমান প্ৰশ্ন উত্তৰ মনত ৰাখিবলগীয়া পইণ্ট কোনবোৰ মুখস্থ কৰিবলগীয়া প্ৰশ্ন যিখিনি আপোনাৰ নিজৰ ইন্ট্ৰডাকশ্যন দিব যে মোৰ নাম আমুক মই ইতিমধ্যে আমুকটো কমপ্লিট কৰিছোঁ মই আমুকটো পঢ়ি আছোঁ আমুকটো ডিপাৰ্টমেণ্টত চাকৰি কৰি আছোঁ সেইখিনি যে মুখস্থ কৰি নিয়াটো খুব ভাল বুলি ভাবোঁ কিয় ভাল বুলি ভাবোঁ কাৰণ সেইখিনি পইণ্ট আপোনাৰ ওপৰত গুৰুত্বপূৰ্ণ দিব যদি আপুনি যিটো বিষয়ত আপুনি গুৰুত্ব দিয়ে সেই বিষয়টোহে ক'ব যদি ধৰক আপুনি হাই ছেকেণ্ডেৰী পাছ কৰা নাই আপুনি যদি আজে বাজে কৈ দিয়ে মই HS কমপ্লিট কৰিলোঁ সেইখিনি কথা কেতিয়াও নকৰিব যিখিনি আপোনাৰ যোগ্যতা আছে যোগ্যতাখিনিহে ক'ব অভাৰ কৰি কেতিয়াও কৰিব নালাগে আৰু এটা কথা জনাই থওঁ যদি আপুনি গ্ৰেজুৱেশ্যন আছে গ্ৰেজুৱেশ্যন কমপ্লিট হৈ আছে গ্ৰেজুৱেশ্যন কমপ্লিট হৈ থকাটো স্পষ্টভাৱে মেনশ্যন কৰিব যদি আপোনাৰ ভুলো কোনো ক্ষেত্ৰতে নহয় বুলি ভাবোঁ সেইটো মোৰ ফালৰ পৰা মই ৰিকমেণ্ড দিছোঁ কয় নকয় আপোনাৰ কথা গ্ৰেজুৱেশ্যন মাৰ্কশ্বিটৰ ওপৰত আৰু এইখিনি আৰু এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ কেতিয়াও মুখস্থ কৰি কিছুমান পইণ্ট নিনিব যদি আপোনাক সোধে কিছুমান এনেকুৱা লজিক পইণ্ট সুধিব যিখিনি লজিক আপুনি কি ধৰক মুখস্থ কৰি লৈ গ'লে পিছত আপুনি কি হয় পাহৰি যোৱাৰ লগে আপুনি উত্তৰটো কেতিয়াও দিব নোৱাৰিব সেইবাবে কি কৰিব আপুনি সদায় নিজে কেতিয়াও মনৰ এটা বস্তুটো এনালাইচিছ কৰি নিজৰ ভাষাত পঢ়িবলৈ চেষ্টা কৰিব তাৰ ৰিলেটেড কিছুমান উত্তৰ বনাই আপুনি পঢ়িবলৈ চেষ্টা কৰিব ধৰক আপোনাক সুধিব পাৰে আপুনি 20,000 টকীয়া ইতিমধ্যে চাকৰি পাব আপোনাক যদি মই 10,000 টকীয়া এটা চাকৰিটো আপুনি কৰিবনে সেইখিনি কথা কি ক'ব লাগিব আপুনি নিজৰ চিন্তাধাৰা যোগেদি ক'ব লাগিব গতিকে আপুনি যদি মুখস্থ কৰি লৈ যায় আপুনি একদম কিতাপ পঢ়িবলৈ যায় তেখেতলোকে আপোনাক কেতিয়াও সিলেকশ্যন নকৰে তেখেতলোকে গম পাব যে কেণ্ডিডেটজনে মুখস্থ কৰি হিচাপে এইকেইজন কেণ্ডিডেটজনে নিজৰ প্ৰশ্নটো নিজৰ মাইণ্ডৰ পৰা উত্তৰটো দিয়া নাই গতিকে আপুনি সিলেকশ্যন কেতিয়াও নহ'ব পাৰে গতিকে সেইখিনি পোনপটীয়াকৈ চাবলৈ গ'লে কোনবোৰ পইণ্ট বেছি মুখস্থ কৰিব লাগে আপোনাৰ মুখস্থ কৰিব লাগে হবিৰ ওপৰত বেছি মুখস্থ কৰিব লাগে কাৰণ প্ৰেক্টিছ কৰিব লাগে আৰু লগতে আপোনাৰ সেলফ ইন্ট্ৰডাকশ্যনটো দুইটা মুখস্থ কৰিব লাগে কাৰণ এইখিনি পইণ্ট গুৰুত্বপূৰ্ণ পইণ্ট যদি আপোনাৰ নিজৰ নামটো ঘেহাই কয় যদি আপোনাৰ নিজৰ হবিটো সন্দৰ্ভত কৈ যদি হবি কি সেইটো নাজানে তেতিয়া বিপদত পৰে সেইবাবে মুখস্থ পইণ্ট এই দুটা পইণ্ট খুব গুৰুত্বপূৰ্ণ হবি আৰু সেলফ ইন্ট্ৰডাকশ্যন এই দুটা খুব গুৰুত্বপূৰ্ণ পইণ্ট গতিকে মই অনুৰোধ জনাইছোঁ এই দুটা পইণ্ট খুব মুখস্থ কৰিব কাৰণ এই দুটা পইণ্টত মাৰ্কছ বেছি থাকিব কাৰণ হবি বুলি কোৱাৰ লগে কি হ'ব মই আগতো কৈছোঁ
হবি বুলি কোৱাৰ লগে লগে আপোনাৰ কি হ'ব আপোনালোকৰ সন্মুখত কমপ্লিট হবিৰ ওপৰতো প্ৰশ্ন আহি যাব পাৰে গতিকে সেই মনোযোগ দি শুনিব যিকোনো হবি কওঁ বুলি ক'লে পটককৈ কৈ নিদিব যদি আপুনি কুকিং কৰি বেয়া পায় আপুনি কুকিং বুলি কৈলে আপুনি যদি নিজে আজিলৈকে ভাতেই বনাই পোৱা নাই যদি ভাত বনাওঁ বুলি কৈ দিয়ে আপুনি আপোনাৰ প্ৰশ্ন সুধিব পাৰে গতিকে উল্টা পুল্টা প্ৰশ্ন সুধিব পাৰে গতিকে আপুনি যিটো ভাল লাগে যিটো মনে প্ৰাণে ভাল লাগে সেই হবিটোৰ ওপৰতে গুৰুত্ব দিব তেতিয়া আপোনাৰ নিজৰ দক্ষতা বাঢ়িব লগতে তেখেতলোকে আপোনাক সিলেকশ্যন কৰিবলৈ চান্স পাব আপুনি নিজৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ভাল পাব নিশ্চয় বুজি পালে এইটো আছিল গুৰুত্বপূৰ্ণ সৰু ইনফৰমেশ্যন ভিডিঅ'টোৰ পৰা যদি অকণমান উপকৃত হৈছিল আৰু এই ভিডিঅ'টো বনাবলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব যদি চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব ধন্যবাদ আপোনাৰ দিন শুভ হওক